নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ চাদৰত কেনেকৈ দলি গুলিৰে দহি বাতে। এয়া মই চাদৰখন লৈ লৈছোঁ আৰু এতিয়া লাগিব দলি গুলি এটা আৰু গুলি এটা, এখন ডাঠ কাগজ আৰু এখন কেঁচি। এতিয়া আমি দলি গুলিটো ডাঠ কাগজত মেৰিয়াই লোৱা হওক। এতিয়া দলি গুলিটো গোটেই মেৰিয়াই ল'ম। এয়া মোৰ হৈ গ'ল, দলি গুলিটো গোটেইটো মেৰিয়াই ল'লোঁ। এতিয়া চাওক, মই এতিয়া সূতা এডালে বান্ধি দিছোঁ, ধুনীয়াকৈ বান্ধি দিম। তাৰপৰা এনেকৈ টাইটছে বান্ধি দিব আপোনালোকে। এয়া মই কাটি দিছোঁ ধুনীয়াকৈ। আপোনালোক যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। এয়া চাওক, মই এয়া লৈ ল'লোঁ ধুনীয়াকৈ। এয়া আপোনালোকে এতিয়া ইয়াত এডাল এনেকৈ পাক মাৰি লৈ পিনি ওপৰলৈ নি গাঁঠিটো দি দিব। এয়া চাব পাৰে, এয়া ধুনীয়াকৈ গাঁঠি দিছোঁ আৰু এটা গাঁঠি দি দিম। এনেকৈ পাক মাৰি ল'ব, পাক মাৰি লৈ পেলাই নি এনেকৈ ওপৰলৈ নি গাঁঠিটো দি দিব। তাৰপৰা এই দুটা পাক মাৰি দিব, পাক মাৰি পেলাই নি এনেকৈ পাক এটা মাৰি এনেকৈ গাঁঠি এটা দি দিব। এতিয়া 2 নম্বৰটো মই কৰিবলৈ লৈছোঁ। আপোনালোকে জোখ এটাত লৈ ল'ব, মই নিজৰ জোখত লৈ লৈছোঁ। চাব যাতে চাদৰখন টান নাখায়, কোচ খাই নাযায়। এতিয়া এনেকৈ পাক মাৰি ল'ম, পাক মাৰি লৈ এনেকৈ কৰি পিনি ইয়াত ওপৰত গাঁঠি এটা দি দিম। গাঁঠিটো দি পিনি এনেকৈ অকণমান পাক মাৰি পেলাই নি এনেকৈ ওপৰলৈ নি এনেকৈ যেনেকৈ সুবিধা হয় আপুনি গাঁঠিটো দি পিনি ইয়াত এনেকৈ টাইট কৰি দিব। গাঁঠিটো খালি টাইট কৰি দিলে ভাল হয় আৰু। এনেকৈ দেখিছেনে? আৰু এটা মই গাঁঠি দিম, এনেকৈ পাক মাৰি লৈ সেই একে পদ্ধতিৰে এইটো একেই পদ্ধতি, এইটো সহজ পদ্ধতিয়ে হয়, আপোনালোকে গাঁঠি চাব পাৰে। মই এইটোৱে ভাল পাওঁ গাঁঠি পিনি। আপোনালোকে কেনেকৈ গাঁঠে জনাবচোন কমেণ্টত। এয়া এইটো এনেকৈও গাঁঠিব পাৰি, এটা পাক মাৰি পেলাই নি দুটা জইন কৰিও এনেই গাঁঠি মাৰি দিবও পাৰি। দুইটা এনেকৈ কৰিলে ভালেই লাগে বাৰু দেখি। এয়া দেখিছে, এয়া এনেকৈ গাঁঠি মাৰি দিবও পাৰি। তেনেকৈ পাক নেমাৰি পেলাই এনেকৈ এনেই চিম্পল গাঁঠি মাৰিবও পাৰি। 2টা বা 3টা মাৰি দিলে হয়, 2টা মাৰিলেই চাফিচিয়েণ্ট আৰু। টাইট কৰি দিব লাগে খালি অলপ। এয়া দেখিছেনে? এয়া মোৰ সকলোখিনি হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই গাঁঠিবলৈ ষ্টাৰ্ট কৰি দিম। ওপৰত আপোনালোকে গাৰু এটা দি ল'ব খালি, তেতিয়া মানে ৱেটটো তললৈ খহি নাযায়। এই সূতা লৈ ল'লোঁ দেখিছে, বেজীত গুলি ভৰাই ল'লোঁ। এতিয়া মই এইটো দীঘল হৈ থকাৰ কাৰণে অলপ কাটি দিছোঁ, তেতিয়া দেখিবলৈ ভাল লাগে। মোৰ চাদৰখন ক'লা হ'লে মানে বস্তুটো ওলাই গ'লে বেয়া লাগিবতো, মই এটা সূতাৰে বাচিছোঁ। এয়া দেখিছে, মই গাঁঠি যাবলৈ লৈছোঁ। এনেকৈ ভৰাই দিব। এনেকৈ ভৰাই পিনি ইয়াত ছাইডেৰে বেজীৰে ভৰাই দিব। এয়া দেখিছে, অলপ ৰাখি দিব সূতাটো। এয়া অলপ ৰাখি দিয়া হৈ গ'ল। এতিয়া 2টা পাক মাৰি দিছোঁ। এইপিনে ছাইডেদি ভৰাই পিনি গাঁঠি এটা 3টা পাক মাৰি পিনি এনেকৈ ছাইডেদি ভৰাই দিব। ছাইডেদি ভৰাই পেলাই নি ইয়াত 3টা গাঁঠি মাৰিব, টাইটকৈ অলপ টাইটকৈ মাৰি দিব। এয়া মই এতিয়া কাটি দিম। এয়া দেখিছে, এতিয়া সমানকৈ কাটি ল'ব।
এতিয়া সমান নহ'লেও হয়, পিছত মই সমান কৰি লওঁ। এনেকৈ সমানকৈ কাটিব পাৰিলে ভাল আৰু। এয়া নেক্সটটো কৰিছোঁ মই। মই এইটো 1.5 ইঞ্চিকৈ দিছোঁ, আপোনালোকে কিমানকৈ দিয়ে। এনেকৈ গাঁঠি মাৰি দিব। টাইট হ'ব লাগে বস্তুটো, তেতিয়া আৰু গাঁঠিটো খোলা কোনো চান্স নাথাকে। এয়া দেখিছে মোৰ 2টা হৈ গ'ল। তো কাটি লওঁ সমানকৈ। এয়া চাওকচোন, এয়া সমানকৈ কাটি লৈ দেখাই দিলোঁ। এতিয়া মই আৰু এটা গাঁঠি দেখাম, আপোনালোকে পাৰিব, এইটো চিম্পুল পদ্ধতি হয়। খালি ছাইডেদি ভৰাব, তেতিয়া আমাৰ গাঁঠিটো ওলাই নাথাকে। আৰু এনেকৈ কৰি পিনে এনেকৈ পাক মাৰি দিব। 3টা পাক মাৰি দিলে হ'ব, তেতিয়া অলপ মজবুত হয় আৰু। ছাইডেদি ভৰাই দিব। এতিয়া গাঁঠি মাৰি দিলে হৈ গ'ল আৰু। এতিয়া কাটি দিম মই। এয়া চাব পাৰে, মোৰ 3টা হৈ গ'ল। এয়া মোৰ গোটেই চাদৰখন দহি বাতি হৈ গ'ল। চাওকচোন ইমান ধুনীয়া লাগিছে। আপোনালোকৰ কেনে লাগিছে মোক জনাব। আৰু এয়া দেখিছে নহয়, গোটেই চাদৰখন হৈ গ'ল।